নমস্কাৰ, মোৰ নাম শ্ৰী পুৰবজ্যোতি মৰাণ। মই কাকোটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষা উত্তীৰ্ণ হৈছিলোঁ। মোৰ পাৰ্চেণ্টেজ 42। মই বৰ্তমান কাকোটা হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন লৈছোঁ। ভৱিষ্যতে কি হ'ব বিচাৰে? ভৱিষ্যতে হবি কি? ডিফেন্সত কাম কৰা আশা আছে। যে কোনোবাই পাবজি খেলে, গেমবিলাক বিশেষকৈ গেম খেলিয়ে হয়তো গোটেই দিন পাৰ কৰাই দিয়ে, নহয় জানো? বা কোনোবাই ফেচবুক একাউণ্ট খুলিলে, তোমাৰ আছেনে? নাই। ধৰা ফেচবুক একাউণ্ট খুলি বহুত সময় পাছ কৰি দিয়ে, তেনেধৰণে কৰে। কিন্তু তোমাৰ সেইখিনিৰ প্ৰতি তোমাৰ ক'বলগীয়া কিবা আছে নেকি? যে পাবজি খেলা বা এনেকুৱা ধৰণৰ পাবজি এটা ওলাইছে, সেইটো বেছিভাগেই দিলে পাবজিটো আহি মনত দিয়ে। মোৰ পাবজি শিকাই ইণ্টাৰেষ্ট নাই। তোমাৰ ইণ্টাৰেষ্ট নাই? নমস্কাৰ, মোৰ নাম শ্ৰীমতী ৰিচা ডাঙৰীয়া। মই কাকপথাৰ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিলোঁ। মই এই পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছোঁ আৰু 81% সহ মই এগৰাকী ভাৰতীয় প্ৰশাসনিক বিষয়া হ'ব বিচাৰোঁ। তাৰ বাবে মই এতিয়াৰ পৰাই প্ৰিপেৰেশ্যন চলাই যাম বুলি মনতে থিৰাং কৰিছোঁ। ভাল কথা, তুমি প্ৰশাসনিক বিষয়া হ'ব বিচাৰিছা। আৰু ইয়াৰ লগতে হিৰোসীমা, তোমাৰ এনেকুৱা কিবা আছে নেকি যে আমাৰ গাঁওখনৰ যোনখিনি নৱপ্ৰজন্ম, তাত ক'বলগীয়া নৱপ্ৰজন্মৰ প্ৰতি তোমাৰ ক'বলগীয়া কিবা আছে নেকি? মোৰ নৱপ্ৰজন্মৰ প্ৰতি এয়াই ক'বলগীয়া যে তেওঁলোকে সদায় নিজৰ ঘৰৰ পৰা উৎসাহ প্ৰেৰণা সেইবিলাক আৰু মাক দেউতাকৰ কথা মানি চলে, নিজৰ শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰতি সদায় মনত শ্ৰদ্ধা মনোভাৱ লৈ থাকে আৰু নিজৰ আত্মবিশ্বাস কেতিয়াও নেহেৰুৱাই যেন, আৰু কষ্ট কৰি থাকে। যেতিয়া কষ্ট কৰিব তেতিয়া সফল হ'ব। হাইস্কুল শিক্ষান্ত পৰীক্ষাত পাছ কৰিলা, তোমাৰ এইমটো কি আছে? তোমাৰ হবি কি হ'ব পাৰে? কি আছে ভৱিষ্যতে? কি হোৱাৰ পৰিকল্পনা আছে তোমাৰ? শিক্ষক। অঁ, বহুত ভাল কথা। আমাৰ মাজৰ পৰা আকৌ তাৰমানে শিক্ষকো এজন পাম, নহয় জানো? আমি হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিছিলোঁ। মোৰ পাৰ্চেণ্ট 59। মোৰ ভকেচনেল ষ্ট্ৰীমৰ হয়। নাম শ্ৰী পুৰবজ্যোতি মৰাণ। মই কাকোটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পাছ কৰিছোঁ। বৰ্তমান এডমিশ্যন ক'ত লৈছা? মই ডিব্ৰুগড় কানুই মহাবিদ্যালয়। ভৱিষ্যতে তুমি কি হ'ব বিচাৰা? মই ভাৰতীয় সেনাত ভৰ্তি হ'ব বিচাৰোঁ। বৰ্তমান ইয়াত চীনৰ লাডাখত যি চীন আৰু ভাৰত সীমান্তৰ যি যুদ্ধৰ সংঘৰ্ষ অৱস্থাত আছে, তাই মই দেশৰ বাবে নিজৰ জীৱন দান কৰি হ'লেও নিজৰ দেশৰ কাৰণে দেশ ৰক্ষা কৰিব বিচাৰোঁ। ইয়াতে জন ডিউয়ে কৈছিল, এডুকেশ্যন ইজ নট প্ৰিপেৰেশ্যন অফ লাইফ বাট লাইফ ইট চেল্ফ। অৰ্থাৎ শিক্ষা জীৱনৰ বাবে প্ৰস্তুতি নহয়, বৰং শিক্ষাই জীৱন। সেয়েহে শিক্ষা নহ'লে লগতে অনাগত দিনবিলাকত আমি ইয়াতকৈ অধিক মানে ভাল ফলাফল আমি তোমাৰ পৰা আশা কৰিছোঁ। আৰু ইয়াকে কৈ আমি তিনিজন অনুষ্ঠানৰ তৰফৰ পৰা ধন্যবাদ জনাই আমি ইমানতে সামৰণি মাৰিছোঁ। ভাইটি নতুনকৈ বাঁহী বজাবলৈ শিকিছে, অকণমান বাঁহী বজাই দিব লাগে, অকণমান কলি এটা। বাঁহীটো মই আনি থৈছোঁ ওচৰতে। নতুনকৈ শিকিছে। নতুনকৈ ওলাইছে মৰাণ বিহু তুমি আছিল ভনী, ইয়াকে অলপ বুজাইছোঁ।